তাতে দেখা পাইছে তাতে বহি পিনি ৰজাসকলে আৰু উপভোগ কৰি चैनल को सब्सक्राइब कीजिए और बहुत अच्छा वीडियो बनाते हैं मैंने फिलहाल देखा है बहुत ভিডিও ভিজিবল হৈ আছে তো দেখা পাইছে তো বিভিন্ন কাৰণত वेलकम बैक टू माय चैनल अगेन এতিয়া আহিছো আপোনালোকক দেখাবলৈ ঐতিহ্যমণ্ডিত কিছুমান হিষ্ট্ৰিক প্লেচ মানে শিৱসাগৰৰ তো ওৱান বাই ওৱান দেখাই যাম তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তলাতল ঘৰত আহি পাইছোঁ আমি তো ইয়াত দেখা পাইছে তলাতল ঘৰৰ ফ্ৰণ্টত তো এতিয়া আমি ভিতৰলৈ সোমাই যাম তো আহক ভিতৰলৈকে সোমাই যাম আৰু চাওঁ কি দেখাওঁ দেখা পাইছে একদম ষ্ট্ৰেইটত গৈ থাকিলে পাই যাম আমি তলাতল ঘৰ আৰু এতিয়া টিকেট কাউণ্টাৰত সোমাব লাগিব ফাৰ্ষ্ট টিকেট কৰিব লাগিব তো আমি আহি আছোঁ দেখা পাইছে আহোমৰ যুগত যেতিয়া আহোম শাসন চলি আছিলে মানে শাসন কৰিছিলে তেতিয়া আৰু যুদ্ধ বিগ্ৰহত এইবোৰ গোলাকৃতিৰ গোলা ভৰাই চাগে তাতে তো এইবোৰ যুদ্ধত ব্যৱহাৰ কৰা হৈছিলে তো তেনেকুৱা ধৰণৰ পুৰণা বস্তুবোৰ সংৰক্ষণ কৰি ৰখা হৈছে ধুনীয়াকৈ তো ৰাইট ছাইড আৰু লেফ্ট ছাইড দুয়োফালে আপোনালোকে দেখা পাব তেনেকুৱা ধৰণৰ সংৰক্ষিত কি বুলি ক'ম আৰু অস্ত্ৰ ৰাস্তা আছিলে সুৰংগুৰি ৰাস্তা আছিলে যেতিয়া যুদ্ধ বিগ্ৰহ হয় তেতিয়া শত্ৰুৰ পৰা বাচিবৰ কাৰণে তেনেধৰণৰ ৰাস্তা ব্যৱহাৰ কৰা হৈছিলে মানে সুৰংগৰ ৰাস্তা তো এতিয়া সুৰংগৰ ৰাস্তাবোৰ বন্ধ কৰি দিয়া হৈছে মানে ভিতৰলৈ সোমাব দিয়া নহয় তো ওপৰি চাব পাৰি বা বাহিৰৰ পৰা চাৰিওফালে চাব পাৰি তো মই অলপ সন্মুখৰ ভাগৰ পৰা সুৰংগবোৰনো কেনেকুৱা সেইবোৰ দেখাবলৈ চেষ্টা কৰিম তাহক চাৰিওফালে এবাৰ দেখাই দিয়ক তলাতল ঘৰৰ
এনেকুৱা ধৰণৰ তো অসমত খুবেই কম দেখা পাব। তো অসমৰ অকল শিৱসাগৰত দেখা পাব বুলি ক'লেও মিছা নহয়, মানে অকল ইয়াতহে দেখা পাব এনেকুৱা ধৰণৰ কীৰ্তিচিহ্ন। তো আমি ওপৰৰ ভাগৰ ভিতৰৰ ফালে সোমাই যাবলৈ চেষ্টা কৰিম ভিতৰলৈকে। সুৰংগাকৃতি দেখা পাইছে, তো যুদ্ধৰ সময়ত মানে ৰজাদিনীয়া দিনত তো ইয়াতে কি কৰে, এই সুৰংগবোৰৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰিছিলে সেনাসকলে। তো সেনাবাহিনীয়ে ইয়াৰ পৰা ওপৰৰ পৰা পৰিলক্ষণ মানে কি পৰ্যবেক্ষণ কৰিছিলে শত্ৰুপক্ষই কোনফালৰ পৰা আক্ৰমণ কৰিব, কোনফালৰ পৰা বিপদ হ'ব পাৰে। তো ইয়াৰ পৰাই পুৰা পৰিচালনা কৰা হৈছিলে। তো এনেকুৱা ধৰণৰ সুৰংগবোৰ দেখা পাব। দেখা পাইছে সুৰংগ আৰু সুৰংগ। তো ভাবি চাওকচোন এনেকুৱা সময়ত যদি এনেকুৱা ধৰণৰ ঘৰ এখন থাকে, বিল্ডিংখন থাকে, তো কিমান যে ধুনীয়া হ'ব ন, মুকলি হাৱা আহি থাকিব। তো পুৰণা ৰজাদিনীয়া দিনবোৰত তো এনেকুৱা ধৰণৰে আপোনালোকে বিল্ডিং দেখিব, বিল্ডিং নহয় ৰাজমহল মানে ৰাজপ্ৰাসাদ। তো এনেকুৱা ধৰণৰ তো ইয়াৰ পৰা চব চাব পাৰি আৰু বাহিৰত কি আহিছে, কোন আহিছে, কি হৈ আছে, তো ইয়াৰ পৰা চব পৰিচালনা কৰি থাকিব পাৰি আৰু। আগলৈকে মানে ওপৰৰ ফালে যিমান উঠিব পাৰোঁ ইমান ওপৰলৈ উঠি দেখাবলৈ চেষ্টা কৰিম। কুঁৱলী ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ। কিন্তু আমাৰ মানুহবোৰে কি কৰিছে, তো এইটো খুবেই বেয়া হয়। তো এইটো নকৰিলে ভাল হয়। চাই আছে ইয়াৰ বিভিন্ন ধৰণৰ নাম অংকিত নিজে অংকিত কৰি লৈছে, তো এইটো বহুতেই বেয়া হয়। আমি এতিয়া বাহিৰৰ ফালে যাম, বাহিৰৰ ফালে চাবলৈ চেষ্টা কৰিম। নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি। দেখা পাইছে, কিন্তু একদম তললৈকে উঠিবলৈ এলাও কৰা নাই, যিহেতু প্ৰটেকশ্যনৰ কথা আছে। এনেকৈ যিমান দূৰ যাব পাৰোঁ গৈ দেখাম। দেখা পাইছে চেপাৰেট কোঠালি ৰজাদিনীয়া। খুবেই আন্ধাৰ হয়, ভিতৰত একো লাইটৰ ব্যৱস্থা নাই, যিহেতু চানলাইট যিমান চানলাইটত ঢুকি পাইছে ইমানেই পোহৰ। বাকী ইয়াতো তেনেধৰণেৰে দেখা পাইছে অন্যান্য কোঠালি। ইয়াৰ পৰা দেখা পাইছে একদম বাহিৰলৈ পুৰা ফিল্ডখন, মানে ফিল্ড নহয়, ইয়াৰ পৰা ফিল্ড নিচিনা লাগিছে। চাটখন দেখা মানে ইয়াৰ পৰা পৰিলক্ষিত হৈছে। তো খুব ধুনীয়া ভিউ হয়, আনচিন আননোন ভিউ বুলি ক'লেও বেয়া নহয়। এনেকুৱা ধৰণৰ তো এনেকুৱা ধৰণৰ ফিলিং আমি যেতিয়া পদ্মাৱতী চিনেমাখন চাইছিলোঁ, মানে পদ্মাৱতী ৰাণী পদ্মাৱতীৰ ফিল্মখন চাইছিলোঁ, তেতিয়াহে আমি তেনেকুৱা ধৰণৰ ফিল আহিছে মানে এতিয়া। তো তেনেকুৱা তেতিয়া দেখিছিলোঁ, কিন্তু এতিয়া নিজে পৰিলক্ষিত কৰিছোঁ। তো তেনেকুৱা ধৰণৰ ফিল আহিছে, তো খুবেই ভাল লাগিছে, অনুভৱ খুবেই ধুনীয়া। তো যদি কোনোবা অহা নাই এতিয়াও তো আহিব পাৰে, আহি এবাৰ নিজে চকুৰে চাব পাৰে আহি ইয়াতে, তো ভাল লাগিব। বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস। তো আমি তলৰ ফালে নামি আহিলোঁ, তো তলত কি দেখা পাওঁ চাওঁ। আমি অলপ সোমাই চাম ভিতৰত। ভাবিলে কিবা ভাল লাগি যায়। তেতিয়াৰ দিনতে যে ইমান কথা ভাবি ইমান প্লেনিং কৰি মই অকণ সোমাই দেখাই দিম, ইমান দূৰলৈ ভাবিছিলে।
জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুক ফাইনেলি কেইবাটা ৱাল পাৰ কৰি তেনেকুৱা ধৰণৰ সুৰংগৰ মাজেদি মই আহি দেখালোঁ তো ভাবক সেইটো দিনত কিমান ৰহস্যজনক আছিলে তো এতিয়াও খুবেই ভালেই লাগে ফিলিং তো এবাৰ বাহিৰৰ পৰা দেখাই কিমান আছে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন তো ইয়াতে কিবা সুধিব কৰিব দেখা গৈছে তো ইয়াতে মোৰ মতে শিৱলিংগ এটা থাকিব লাগে কিন্তু একজেক্টটো নাজানো যদি কোনোবাই গম পায় তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো এনেকুৱা ধৰণৰ কিবা সুধিব পৰা আছে ফ্ল'ৰৰ তাৰ উপৰিও আমি তলৰ ফালে গৈ গৈ চাৰিওফালে সুৰংগ দেখিম আমি সৰু গড় So hello, तो यहाँ पे मैं आराम ब्लॉगर लॉग फॉलो भाई है तो say hi to my viewers David. हेलो गाइस, मैं शिवसागर में आया हूँ। मैं पहली बार कोई दीदी मिली ब्लॉगर, चैनल को सब्सक्राइब कीजिए और बहुत अच्छा वीडियो बनाती है। मैंने फिलहाल देखा है, बहुत अच्छा, मतलब इनका वॉइस और इनका जो ट्रेडिशनल है ना, बहुत अच्छा है गाइस, बहुत अच्छा, मुझे मिलके बहुत अच्छा लगा। तो যদি কোনোবা মোৰ চেনেলৰ পৰা চাই আছে তেন্তে ভাইটিৰ চেনেলটো মই লিংকত দি দিম, ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তো গৈ পিনি ছাবস্ক্ৰাইব কৰি অকণ চাই দিব, মৰম দিব। থেংক ইউ আচ্ছা লগা। সোমাই আহি গৈছোঁ যোনখন দীঘলীয়া সুৰংগ আছিলে মানে তলফালে, তো এইখনটো বন্ধ কৰি দিয়া হৈছে পাৰ্মানেণ্টলি। তো দেখা পাইছে অকণ এতিয়াও ভিজিবল হৈ আছে, তো দেখা পাইছে তো বিভিন্ন কাৰণত নেচাৰেল কেলেমিটিছৰ কাৰণে হ'ব পাৰে বা বিভিন্ন মেৰামতি মানে মেইনটেনেঞ্চৰ কাৰণতে আৰু সুৰক্ষা ব্যৱস্থাৰ কাৰণে এইটো চাগে বন্ধ কৰি দিয়া হৈছে। তো এনেকুৱা ধৰণৰ আছিলে যোনটো অৰিজিন সুৰংগ হয়। তলাতল ঘৰৰ যোনটো ওপৰ ভাগৰ সকলোতকৈ বহল এৰিয়াটো হয়, তো সকলোতকৈ বহল এৰিয়াটো হয়, তো দেখা পাইছে ইয়াতে চাৰিওফালে আছে ফৰেষ্ট মানে প্লান্টেশ্যন কৰা হৈছে, ধুনীয়া ভিউ। তো ইয়াতে আহি খুবেই ধুনীয়া লাগিছে, তো ধুনীয়া পৰিৱেশ, ধুনীয়া এনভাইৰনমেণ্ট আৰু ভাল লাগিছে আহি। তো এবাৰ দেখাই দিলানে বাৰু ভালকৈ, তো খুবেই ধুনীয়া আৰু উপভোগ কৰিছিলে ৰজা মহাৰজাসকলে, আৰু ইয়াত কেনেকুৱা ধৰণৰ খেল ইয়াতে খেলোৱা হৈছিলে তো অলপ দেখাব চেষ্টা কৰিম। তো আহি থাকক। ইয়াতে দেখা পাইছে মল্লযুদ্ধৰ যোনটো প্ৰতিমূৰ্তি হয় ইয়াতে নিৰ্মাণ কৰি দেখুৱাবলৈ চেষ্টা কৰি ৰখা হৈছে। তো এনেধৰণেৰে সজীৱ মানুহেৰে তেতিয়াৰ দিনত আৰু মানে আহোমসকলৰ দিনত তেতিয়া মল্লযুদ্ধ ইয়াতে খেলোৱা হৈছিলে খেল। তাৰপিছত ইহঁতি আৰু ৰজাসকলে ওপৰৰ পৰা চাই আনন্দ উপভোগ কৰিছিলে। তো তেনেকুৱা ধৰণৰ আৰু দুটামান বস্তু দেখাবলৈ চেষ্টা কৰিম। তো এইফালে যাওঁ আমি এতিয়া, আৰু মানে এইটো মহ যুঁজ, ইয়াতে মহ যুঁজ কৰা ইয়াতে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰখা হৈছে। তো মহ ৰখীয়া দুজনী পূৰা মহ যুঁজাই আছে। তো এনেকুৱা ধৰণৰ সজীৱ তেতিয়া ভিজুৱেলছ দেখা গৈছিলে সেইটো দিনত আৰু আহোমৰ দিনত। তো এনেকুৱা ধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অলপ আহোম যুগৰ স্মৃতি আৰু ধৈৰ্যটো মানে কি ক'ম আৰু প্ৰতিমূৰ্তিৰ ৰূপত আবদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে। তো চাৰিওফালে এবাৰ দেখাই দিছোঁ গ্ৰীনেৰী পূৰা মুকলি হয়। তো সেই তাতে দেখা পাইছে, তাতে বহি পিনি ৰজাসকলে আৰু উপভোগ কৰিছিলে। তো তেনেকুৱা ধৰণৰ সেইটো অলপ
দেখা পাইছিলে তো ৰংঘৰৰ ওপৰৰ যিটো ৰংচোৱা জেগা একদম মেইন জেগালৈ আহি পালোঁ তো এনেকুৱা ধৰণৰ ভিউ আছিলে ওপৰৰ পৰা এনেকুৱা ধৰণৰে ভিউ আহিছিলে তেতিয়াৰ দিনত